নমস্কাৰ চাই আছে ডেইলি অসম 24/7 মই জিজুটি লস্কৰে এই মুহূৰ্তত লৈ আহিছোঁ এটা ব্ৰেকিং নিউজ নগাঁৱৰ পৰা আজি যি অনিৰ্দিষ্ট কাললৈকে আজিৰ পৰা যি বন্ধ আহ্বান জনাইছিলে সদৌ অসম মটৰ পৰিবহণ সন্থাই সেই বন্ধৰ এক প্ৰভাৱ পৰা দেখা গৈছে নগাঁও চহৰত আমি আপোনালোকক দেখাই আছোঁ যে কোনো ধৰণৰ ব্যক্তিগত যাত্ৰীবাহী বাছ বা ট্ৰেভেলাৰ বা টেম্পো কোনো ধৰণৰ টেম্পো বাছ বা ট্ৰেভেলাৰ চলা দেখা যোৱা নাই নগাঁৱত ইতিমধ্যে আমি আপোনালোকক দেখুৱাব বিচাৰি আছোঁ নগাঁও চহৰৰ বাছমজিয়া ষ্টেডিয়াম মাৰ্কেটৰ দৃশ্য আমি দেখুৱাই আছোঁ কোনো ধৰণৰ টেম্পো কোনো ধৰণৰ ই ৰিক্সা যিহেতু এখন দুখন ই ৰিক্সা চলি থকা পৰিলক্ষিত হৈছে কিন্তু আমি আপোনালোকক জনাব বিচাৰিছোঁ যে ইতিমধ্যে বৰ্তমানলৈকে কোনো এখন যাত্ৰীবাহী বাছ বা কোনো এখন টেম্পো আমি দেখা পোৱা নাই এখন দুখন ই ৰিক্সা যিহেতু চলি থকা পৰিলক্ষিত হৈছে আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ এখন দুখন ই ৰিক্সা যি চলি আছে তাৰ উপৰি কিন্তু কোনো ধৰণৰ ব্যক্তিগত যাত্ৰীবাহী বাছ বা ব্যক্তিগত যাত্ৰীবাহী টেম্পোই হওক কোনো ধৰণৰ চলি থকা পৰিলক্ষিত হোৱা নাই বন্ধৰ এক ভালেমানখিনি প্ৰভাৱ পৰিছে নগাঁও চহৰত আমি আপোনালোকক দেখাই আছোঁ সেই দৃশ্য এইখিনি জেগাত আকৌ আমি দেখাবলৈ পোৱা গৈছে যে এখন দুখনকৈ ই ৰিক্সা চলি আছে কিন্তু দেখা পোৱা নাই কোনো ধৰণৰ টেম্পো কোনো ধৰণৰ ট্ৰেভেলাৰ বা কোনো ধৰণৰ যাত্ৰীবাহী মেজিক কোনো ধৰণৰ যাত্ৰীবাহী যি ব্যক্তিগত যাত্ৰীবাহী বাহনসমূহ আছে কোনো ধৰণৰ বাহন চলা পৰিলক্ষিত হোৱা নাই নগাঁও চহৰত আৰু আমি দেখি আছোঁ যে এখন দুখনকৈ ই ৰিক্সা যিহেতু চলি আছে কিন্তু এক বন্ধৰ এক যি প্ৰভাৱ পৰিবলগীয়া আছিলে সেই প্ৰভাৱ নগাঁৱত পৰিছে আৰু সদৌ অসম মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা অনিৰ্দিষ্ট কাললৈকে থাকিবলগীয়া যি চকাবন্ধ আহ্বান জনাইছিলে তেওঁলোকে বন্ধ ৰখাৰ কথা আছিলে ট্ৰেভেলাৰ বাছসমূহ ব্যক্তিগত যি যাত্ৰীবাহী বাছসমূহ আছে সেই বাছসমূহক তেওঁলোকে বন্ধ কৰাৰ কথা আছিলে সেয়া সকলো বন্ধ ৰখা হৈছে ই ৰিক্সা কেইখনমান চলি থকা পৰিলক্ষিত হৈছে এখন দুখনকৈ তাৰ উপৰি কোনো ধৰণৰ টেম্পো নাই চলা বাছ নাই চলা ট্ৰেভেলাৰ নাই চলা আপুনি যদি ক'ৰবাত আজি যাম বুলি ভাবিছে আপুনি যাত্ৰীবাহী বাছেৰে যাব নোৱাৰিব কিন্তু ASTCৰ বাছ চলি আছে নগাঁও চহৰৰ পৰা ASTCৰ বাছ চলি আছে কিন্তু যাত্ৰীবাহী যি ব্যক্তিগত যাত্ৰীবাহী বাহনসমূহ আছে সেয়া সকলো বন্ধ আছে ইতিমধ্যে নগাঁও চহৰত আমি আপোনালোকক দেখুৱাই আছোঁ সকলো বন্ধ আছে আৰু তাৰ উপৰি আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ যে সকলো ধৰণৰ ব্যক্তিগত যি যাত্ৰীবাহী বাহন আছে সেয়া সকলো ধৰণৰ বন্ধ কৰি ৰখা হৈছে এয়া আমি দেখুৱাব বিচাৰিছোঁ মনালিছা হোটেলৰ ওচৰৰ এক দৃশ্য নগাঁৱৰ যি মনালিছা হোটেলৰ ওচৰৰ এক দৃশ্য য'ত আপোনাৰ ব্যক্তিগত যাত্ৰীবাহী বাছসমূহ আহি ইয়াত ৰখেহি ইয়াৰ পৰা যাত্ৰী উঠাই তেওঁলোকে লৈ যায় ইয়াত এখনো বাছ বা এখনো ট্ৰেভেলাৰ আমি দেখিবলৈ পোৱা নাই আমি আপোনালোকক দেখুৱাই আছোঁ এয়া নগাঁও চহৰৰ দৃশ্য যে নগাঁৱত এই বন্ধৰ প্ৰভাৱ এক সৰ্বাত্মক বুলি ক'ব লাগিব এখনো দেখা পোৱা নাই যিহেতু এখনো ব্যক্তিগত যাত্ৰীবাহী বাছ ট্ৰেভেলাৰ টেম্পো মেজিক নাই চলা নগাঁও চহৰত কিন্তু ই ৰিক্সা কেইখনমান এখন দুখনকৈ ই ৰিক্সা চলা পৰিলক্ষিত হৈছে